আজি কৈছে আজি আপোনাৰ 4 জুলাই গড়েশ্বৰত বিনামূলীয়া চকু চিকিৎসা শিবিৰ এটা অনুষ্ঠিত হৈছে আমাৰ যুৱ সমাজকৰ্মী ৰিদীপ ৰাজবংশী ডাঙৰীয়াৰ সহযোগত আৰু তেখেতে এইটো চকুটো আমাৰ পঞ্চইন্দ্ৰিয় তেখেতে কোৱাৰ দৰে মেইন পাৰ্ট হয় কাৰণ চকুটো নহ'লে সকলো ক্ষেত্ৰতে মিছা আৰু বৰ্তমান এনেকুৱা হৈছে চুগাৰটো খুব প্ৰাধান্যটো বাঢ়ি গৈছে চুগাৰৰ কাৰণে মেইনলি চকুটো আপোনাৰ এফেক্ট হয় আজি এজন চুগাৰ হয় পেচেণ্ট এজনৰ ভিছনটো তেওঁৰ সম্পূৰ্ণ ডেমেজ হৈ গৈছে আৰু আপোনাৰ তেখেতৰ ছোৱালীজনীও প্ৰতিবন্ধী হয় তেওঁ হুইল চেয়াৰতে থাকে তেওঁ 28 ইয়াৰ্ছ আৰু এতিয়া কি হৈছে সেইকাৰণে আমি সকলোৱে স্বাস্থ্যৰ কাৰণে যিমান পাৰোঁ আমি সজাগ হ'ব লাগে বেলেগ নকৰিলেও আপোনাৰ যেনেকৈ ধৰক চুগাৰটোৰো সদায় টেষ্ট কৰিবই লাগে আৰু এতিয়া নেত্ৰালয়ৰ শিবিৰটো যিটো অনুষ্ঠিত হ'ব সম্পূৰ্ণ বিনামূলীয়া হয় আৰু তেওঁলোকৰ অনাগত দিনতো আমাৰ ৰিদীপ ৰাজবংশী ডাঙৰীয়াই কৈছে যে অনাগত দিনতো তেখেতে চকুৰ চিকিৎসা শিবিৰ কৰিবলৈ আৰু সজাগতা হ'ব লাগে যেনেকৈ আমাৰ চকুৰ চিকিৎসা শিবিৰ হ'ব লাগে ৰক্তদানৰ সজাগতা হ'ব লাগে তাৰপিছত অংগদানৰ কাৰ্যসূচীও হাতত লোৱা হৈছে আৰু অংগদান কৰিলে কি হয় এনেকৈ অনাগত দিনত সজাগতামূলক কাৰ্যসূচীবিলাক দাদাই জনাইছে যে হ'ব বুলি আৰু আমাৰ মিডিয়াৰ সকলো মিডিয়াৰ যিখিনিও আহিছে তেওঁলোককো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা কাৰণ মিডিয়াটো আজি মেইন সম্পৰ্ক হৈছে মানুহৰ মাজলৈ যোৱাৰ কাৰণে আৰু আপোনালোক অহাৰ কাৰণে আকৌ সদশেষত আকৌ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনাৰ বহুত আগৰ পৰা চলি আছে হেমেন বৰগোহাঁই ট্ৰাষ্টি হয় কৰুণাধাৰা হৃদয় আন্দোলন আপোনাৰ আজি কৰুণাধাৰাৰ প্ৰতিবন্ধী ছোৱালী দুজনীৰ কাৰণে দুখন চেক আছে 9,000 টকা এজনী হ'ল ছোৱালী সাগৰিকা কলিতা আপোনাৰ ৰায়পাট সোণাপুৰৰ কামৰূপ ৰয়েলৰে হয় আৰু এজনী হ'ল জাজিকোনা বিডিয়াৰ আপোনাৰ জয়শ্ৰী ডেকা কৰুণাধাৰাটো এনেকুৱা আপোনাৰ হেৰি হয় আপোনাৰ কৰ্কট ৰোগীসকলকো কৰুণাধাৰা সহায় কৰি আছে তাতে আপোনাৰ ডকুমেণ্টেশ্যনখিনি পুৰা অৰিজিনেল হ'ব লাগিব জেৰক্স কপি দিব লাগিব আৰু অকণমান সময় লাগে কিন্তু তেওঁলোকে নিকা সহকাৰে দিয়ে আৰু আমাৰ এই লাইভৰ আপোনাৰ মিডিয়াৰ জৰিয়তে জনাইছোঁ যে অনাগত দিনত আমাৰ ৰিদীপ ৰাজবংশী দ্বাৰা কৰুণাধাৰাৰ আজীৱন সদস্য হ'বলৈ ওলাইছে আৰু আপোনালোকে যদি কোনোবা আজীৱন সদস্য হ'বলৈ বিচাৰে তেতিয়াহ'লে কৰুণাধাৰাৰ লগত জড়িত হওক কাৰণ কিয় চাওক আমি ওলাই যোৱাৰ লগে লগে কিমান পইচা খৰচ কৰোঁ তাতকৈ যদি আমি কেতিয়াবা টকা 1000 দি কৰুণাধাৰাৰ আজীৱন সদস্য হওঁ আমাৰ তাততো একো অনিষ্ট নহয় কাৰণ আমিতো সদায় পইচা দি থাকিব নোৱাৰোঁ আৰ্তসকলৰ কাৰণে বছৰত আমি টকা 1000 দিলে আপোনাৰ তাতে স্লিপ থাকিব একাউণ্ট নম্বৰ থাকিব আৰু তেওঁলোকে এটা বস্তুৱেই ভাল তেওঁলোকে যোনে যোনে আমাৰ ডনেশ্যন কৰে কৰুণাধাৰাৰ কাৰণে গোটেইখিনি পেপাৰত আপোনালোকৰ নাম সহকাৰে ক'ৰ হয় আপোনাৰ ডিব্ৰুগড় যোৰহাট বিভিন্ন ঠাইৰ মানুহে আমাৰ ডনেশ্যন কৰি আছে তেওঁলোকৰ নাম সহকাৰে আমাৰ পেপাৰত দিয়ে আৰু এয়া ট্ৰাষ্টৰ লগত জড়িত হৈ আছে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ অমৰজ্যোতি ছাৰৰ ভায়েক ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী হীৰেণ চৌধুৰী এনেকুৱা বিভিন্ন গুণী জ্ঞানী মানুহসকল জড়িত হৈ আছে আৰু কৰুণাধাৰাৰ জন্ম কেনেকুৱা হয় গোটেই ভিডিঅ' লিংক এটা আছে আপোনালোকে চালে ডেমক্ৰেটিকত পাব আৰু কৰুণাধাৰা খুব এটা সৌভাগ্যৰ দিন আমাৰ গড়েশ্বৰবাসী ৰাইজৰ কাৰণে আমি অনুষ্ঠিত কৰিছিলোঁ এদিনীয়া কাৰ্যসূচীৰে বিনামূলীয়া চকু চিকিৎসা সেৱা কেন্দ্ৰ বিনামূলীয়া চকু চিকিৎসা সেৱা কেন্দ্ৰৰ উদ্দেশ্য আছিলে যে আমাৰ ইয়াতে মই বিভিন্ন অঞ্চলত ঘূৰি ফুৰোঁ গড়েশ্বৰৰ বিভিন্ন অঞ্চলত যেতিয়া যাওঁ বহুতৰ চকু প্ৰব্লেম দেখা পাওঁ বহুত এনেকুৱা ব্যক্তি দেখা পাইছোঁ যি উপযুক্ত সময়ত চিকিৎসাৰ অভাৱৰ কাৰণে তেওঁ দৃষ্টিহীন পৰ্যন্ত হ'ব লগা হৈছে মোৰ নিজৰ ঘৰৰ ওচৰৰ মানুহ আছে গতিকে তেনেকৈ মই যেতিয়া দেখা পাইছিলোঁ তেতিয়া মনত খুব এটা দুখ লাগিছিলে যে ইমান কম বয়সতে মানুহ দৃষ্টিহীন হৈ পৰিছে কি এনেকুৱা সমস্যা হ'ব পাৰে ইয়াৰ প্ৰতি সজাগ হোৱাটো প্ৰয়োজন আছে সেই হিচাপে মই চিন্তা চৰ্চা কৰি মই আলোচনা কৰিলোঁ যিহেতু মই সমাজৰ বিভিন্ন সামাজিক কামৰ লগত জড়িত ব্যক্তিসকলৰ লগত কথা পাতি থাকোঁ তেনেকৈ জোনমণি বাইদেউক লগ পালোঁ জোনমণি বাইদেউক লগ পাওঁতে জোনমণি বাইদেউ কথাটো ক'লে যে এনেকুৱা এটা নেত্ৰালয়ে এনেকুৱা এটা অনুষ্ঠান কৰে গতিকে বাইদেউক ক'লোঁ তেতিয়াহ'লে মোৰ জন্মদিনৰ দিনা এনেকুৱা অনুষ্ঠানটো যদি আমি গড়েশ্বৰত কৰিব পাৰোঁ তেতিয়া ভাল হ'ব পৰিৱেশ এটা কিন্তু তেওঁলোকৰ যিহেতু বিভিন্ন কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কাৰ্যসূচী ৰাখে সেইটো কাৰণে সেই পাৰ্টিকুলাৰ ডে দিনা মই নাপালোঁ কিন্তু আজিৰ দিনটো সৌভাগ্যক্ৰমে পালোঁ কিন্তু আমাৰ গড়েশ্বৰবাসীৰ কাৰণে ইমান এটা ভাগ্যৰ দিন বুলি ক'ব লাগিব আৰু আমাৰ কাৰণে বহুত ভাল দিন এটা যে আজিৰ দিনটোত আমি এই চিকিৎসা শিবিৰ কেন্দ্ৰটো পালোঁ এই চিকিৎসা শিবিৰ কেন্দ্ৰৰ জৰিয়তে আমি গড়েশ্বৰবাসীৰ বিভিন্ন অঞ্চলৰ ব্যক্তিসকলৰ চকুৰ চিকিৎসা কৰিব পাৰিম আৰু ইয়াৰ হিচাপতে আপোনালোকক কিছু কথা কওঁ যে আমাৰ কিছুমান সুবিধা আছে যেনে ৰেচন কাৰ্ড যদি থাকে ৰেচন কাৰ্ড থকা ব্যক্তিসকলে বিনামূলীয়া চিকিৎসাও পাব পাৰে আমি সকলোৱে জানো যে আমাৰ পঞ্চইন্দ্ৰিয়ত অন্যতম হৈছে আমাৰ দৃষ্টিশক্তি তো দৃষ্টিহীন মানুহ এজনে যেতিয়া জীৱন ধাৰণ কৰিব লাগিব হ'লে জীৱন চলাবলৈ হ'লে কিমান কষ্টকৰ
মানে কি হয় অভিশাপ স্বৰূপ হৈ যায় জীৱনটো গতিকে সেই হিচাপে দৃষ্টিৰ কিমান প্ৰয়োজন দৈনন্দিন জীৱন ধাৰণৰ ক্ষেত্ৰত কাৰো ওপৰত মানে কাৰোবাৰ ওপৰত ডিপেণ্ড কৰি চলিব লগা হয় সেইটো বহুত ডাঙৰ এটা চেলেঞ্জ আহি পৰে আৰু সেইকাৰণে মই ভাবিলোঁ যে আগতীয়াকৈনো আমি কিয় চিকিৎসা নকৰোঁ চকুৰ সমস্যাবিলাক যাতে আগতে আমি যদি সমাধান কৰিব পাৰোঁ বেছি প্ৰব্লেম নহওঁতে মানে উপযুক্ত সময়ত যদি চিকিৎসা আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই চকুৰ প্ৰব্লেমবিলাক নাহিব বা দৃষ্টিশক্তিৰ প্ৰব্লেম নাহিব আৰু ইভেন মানে চুগাৰৰ কাৰণে আমি গম পোৱাত ডক্টৰৰ পৰা গম পাইছোঁ যে চুগাৰৰ কাৰণে মানুহৰ চকুৰ দৃষ্টিশক্তি হেৰাই পেলায় চুগাৰটো সেইকাৰণে চুগাৰৰ টেষ্টিংটো সময়ে সময়ে কৰি থাকিব লাগে আৰু এনেকুৱা বহুত সমস্যা আছে চকুৰ বিভিন্ন ৰিজনত আমিতো ডক্টৰ নহয় কাৰণ কিয় ডক্টৰবিলাকে বস্তুবিলাক বুজি পায় গতিকে সময় থাকোঁতে আমি সজাগ হ'বলৈ হ'ল এইটো এটা এৱাৰনেছ প্ৰগ্ৰেমৰ লেখীয়া হৈছে মানে আমি সজাগতা টাইপো হৈছে মানে আমি সজাগতা অভিযান বুলি ক'ব লাগিব কাৰণ যদি আমি সজাগ হ'ব লাগিব ৰাইজ সজাগ হ'ব লাগিব তেতিয়া আমি এই মানে আমাৰ যি মানে দৃষ্টিশক্তিৰ প্ৰব্লেমবিলাক আমাৰ এতিয়া বৰ্তমান আছে এতিয়াতো জানেই যে বেছিভাগ ল'ৰা ছোৱালী বা ডাঙৰলৈকে মোবাইল চায় মোবাইল চোৱাৰ ফলত যিটো আমাৰ ব্লু লাইট বুলি কয় ব্লু লাইটে এফেক্ট কৰে চকুত তাৰ কাৰণে লেন্স থাকে চশমা থাকিব সেই লেন্স ব্লু লাইট প্ৰটেক্টৰ লেন্স থাকিব সেইবিলাক চশমাও ব্যৱহাৰ কৰিব পাৰি বিভিন্ন কথা জানিব লগা আছে ইয়াৰ পৰা আমি জানিব পাৰিম যে ৰাতি লাইটটো বন্ধ কৰি কিছুমানে মোবাইল চায় সেইটো এটা বেড হেবিটছ হয় সেইবিলাক বিষয়েও জানিব লাগিব গতিকে গোটেই ধৰণৰ এৱাৰনেছ প্ৰগ্ৰেমটো ইয়াত চলিব আৰু চিকিৎসাও চলিব আৰু আমাৰ যিটো শ্ৰী শ্ৰী শংকৰদেৱ নেত্ৰালয়ে ইয়াত যিটো মানুহৰ ৰেচন কাৰ্ডটো যেতিয়া তেওঁলোকে প্লেচ কৰিব তেতিয়া নেত্ৰালয়ত থকা খোৱা কেটেৰেক্ট চিকিৎসা যিটো আছে থকা খোৱা গোটেইখিনি ইভেন অপাৰেশ্যন গোটেই ফ্ৰী কৰাই দিয়ে গতিকে এইখিনি কথাও আমি ৰাইজক অৱগত কৰালোঁ গতিকে আজিৰ এই অনুষ্ঠানটো সফলমণ্ডিত কৰাৰ কাৰণে স্পেচিয়েলি নেত্ৰালয়ৰ যি ডক্টৰছ টীম আহিছে বা মেনেজমেণ্টৰ গোটেই টীম আহিছে তেওঁলোকক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ সোণাৰাম ৰাজবংশী দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ উদ্বোধক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ গড়েশ্বৰবাসীক ধন্যবাদ কৰিছোঁ যে আপোনালোকে এই যি অনুষ্ঠানটো আগবঢ়াই নিয়াত মোক সহায় কৰাৰ কাৰণে ধন্যবাদ আইটো ইয়াৰ পাছত মই ভাবিছোঁ নাওকটাত এটা কেম্প হ'ব আৰু নাগিজুলিত এটা কেম্প হ'ব কাৰণ আমি এটা ডিষ্টেঞ্চ লৈ কেম্প কৰিব খুজিছোঁ আৰু এই প্ৰথমটো মোৰ জাৰ্ণি মানে চকুৰ ক্ষেত্ৰত প্ৰথমটো জাৰ্ণি ইয়াৰ পাছত স্বাস্থ্যৰ লগত জড়িত আহিব আৰু চবচে ডাঙৰ কথা ইয়াৰ পাছত মানে সামাজিক কামৰ লগত জড়িত ব্যক্তি কিছু আছে তেওঁলোকে মোৰ পৰা অনুপ্ৰাণিত হৈছে অতি শীঘ্ৰে গড়েশ্বৰত এইবাৰ স্বাস্থ্য শিবিৰ হ'ব মই জনাত আমাৰ নামখিনি মেনশ্যন নকৰোঁ তেওঁলোকে স্বাস্থ্য শিবিৰ পাতিব গতিকে লাহে লাহে আমাৰ যিবিলাক সামাজিক কামৰ লগত জড়িত ব্যক্তিসকল তেওঁলোকেও ইচ্ছুক হৈছে আৰু যে অনাগত দিনত তেওঁলোকে এনেকুৱা ধৰণৰ কেম্প বনাব তাৰিখটো এতিয়ালৈকে ক'ব পৰা হোৱা নাই কাৰণ তেওঁলোকে ডেট দিব নেত্ৰালয়ে যেতিয়া ডেট দিব সেইমতেহে কৰা যাব কাৰণ তেওঁলোকে যেতিয়া সময় হয় তেতিয়া টাইমতে আমাক যেতিয়া সময় উলিয়ায় তেতিয়া আমাক ডেট দিয়ে